Hello everyone, Sarjjar aneti video le আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। বহুত দিনৰ মূৰত মই বহুত দিন ভিডিও দিবই পৰা নাছিলো কিছু অসুবিধাৰ কাৰণে আজি ভাবিলো নাই ভিডিও মই ষ্টাৰ্ট কৰো বহুতে সুধিও আছিলে কিহৰ কাৰণে ভিডিও দিয়া নাই কাৰণ কি মোৰ আৰম্ভ কৰা বেছি দিন হোৱা নাছিলে কিন্তু গ্যাপটো বহুত দিন হৈ গল মই একেবাৰে ভিডিও দিব পৰা নাই হেকাৰণে ভাবিলো আজি পৰা আৰম্ভ কৰি দিও আজি হৈছে দেওবাৰ ৰাতিপুৱাৰ পৰা মই কি কৰো আপোনালোকক দেখাই যাম আৰু দেৱালীও পালেহি মই দেৱালীতনো কি কৰো হেয়াও দেখাম বাৰু আজি হৈছে লগতে ধনতেৰাছত বিশেষ একো নকৰো সবেই কয় কিবাটা কিনি আনা ভাল গতিকে কিনিম চাগে নিশ্চয় কি কিনিম দেখাম বাৰু আৰু কি কৰো ভাবিছো আজি হেনাও কৰিম হেনা সানা কৰিলে দেখাম বাৰু আৰু এতিয়া হৈছে এতিয়া 7টা বাজি গৈছে এতিয়া মই চাহটা কৰো আৰু ঘৰৰ কিছু কাম কৰিম আধা আধি কাম কৰিলে বিশেষতা পাৰা মোৰ হৈ গল এইবিলাক সব আল্লা সাল্লা লেতেৰাই হৈ আছে হেবোৰ সাফা কৰি ল তাৰ পিছত আপোনালোকক লগ পাই আছো মোৰ ব্ৰেকফাষ্ট কৰা হৈ গল ব্ৰেকফাষ্ট কৰি আহি গলো এতিয়া ভাবিছো হেনা কৰো হেনাৰ কাৰণে মই সকলো বস্তু ইয়া প্ৰিপেয়াৰ কৰি থৈছো মই বেক কেমেৰা কৰি আপোনালোকক দেখাই আছো এয়া সব এয়া যোৱা ৰাতি মই মিলাই থৈছো ইয়াত মই কি বস্তু দিছো হেখিনি মই আপোনালোকক দেখাই আছো মই যোৱা ৰাতি মিলাই মই ভিডিও কৰি থৈছিলো আৰু এতিয়া দিম এয়া এলোভেৰা এটো মিডিয়াম সাইজৰ এটা পিয়াজ কাটি থৈছো এতিয়া মই এই এলোভেৰা খিনি মিক্সিত মাৰি লম ইয়াত মই এতিয়া এই এলোভেৰা খিনি দি দিলো এতিয়া দিম মই পিয়াজখিনি আপোনালোকে এনেকৈ দিব পাৰে কিন্তু চুলিত লাগি যাব দেখি মই এখিনি ভালদৰে চেপি দিছো এই দৰে এয়া দেখিছেনে হৈ গল এতিয়া মই এখিনি ভালদৰে মিলাই লম ini বহুত দাঁত হৈছে দেখিছেনে চুলিত লগাবলৈ দিগদাৰ হ'ব মই ইয়াত আৰু অলপ চাহপাতৰ পানী মিলাই দিছো নিজৰ আন্তাজত দিব আৰু হেনে কিমান লাগে এয়া হৈ গৈছে এতিয়া মই মুৰত লগাই যাম এতিয়া মই হেনাখিনি লগাই লওঁ তাৰপৰত মই চুলিখিনি জুটবোৰ ভাঙি লৈছো কাৰণ জুট থকা মুৰত কৰিব নোৱাৰি বুলি কয় গতিকে মই জুটটো ভাঙি লৈছো আৰু এখিনি সময়ত মই হেনাটো লগাও মানে আপোনালোকে মোৰ যোৱা ৰাতি কৰা ভিডিওটো চাই লওক এয়া হেনা কৰিবৰ কাৰণে মই বস্তুখিনি গুটাই লৈছো এয়া হৈছে অলপ নিমপাত নৰসিংহ এলোভেৰা আৰু এয়া হৈছে জবাপাত মোৰ ওচৰত ফুলটো মই নাপালো কাৰণে নাই লোৱা এয়া অলপ জবাপাত লৈ লৈছো এটো হেনা পেকেট আৰু এতিয়া মই এটা পেনত পানী লৈ লৈছো এতিয়া গেছটো জ্বলাই পানীখিনি মই প্ৰথমতে উতলাই লম এয়া চাও মোৰ পানী ধুনিয়াকৈ উতলি গল এতিয়া মই অকণমান গেছটো কমাই দিম এতিয়া ইয়াত দিম মই চাহপাত এই দেখিছেনে সৰু চামুচৰ এনেকে মই 3 চামুচ মান ইয়াত চাহপাত দি দিলো এতিয়া এখিনি মই ভালকে উতলিবলৈ দিম কাৰণ চাহপাতৰ ৰংটো পানীত গলে তেতিয়া চুলিৰ কালাৰটো খুব ধুনিয়া হয় এই দৰে 2-3 মিনিট মান উতলাৰ পাছতহে মই গেছটো অফ কৰি দিম দেখিছেনে ধুনিয়া কালাৰ এটা আহি গৈছে এখিনি উতলা মোৰ হৈ গল 3 মিনিট মান এতিয়া মই গেছটো অফ কৰি দিম আৰু এখিনি সম্পূৰ্ণৰূপে ঠাণ্ডা হ'বলৈ দিম হেনাত কেতিয়াও গৰম চাহপাতৰ পানী দিব নালাগে এখিনি সম্পূৰ্ণ ঠাণ্ডা হৈ যোৱাৰ পিছতহে মই এখিনি মিলাম এতিয়া মই এনেকুৱা এটা পাত্ৰ লৈ লৈছো আৰু ইয়াত মই হেনাখিনি মিলাই লম আপোনালোকে যদি পাৰে তেতিয়া হলে লোহাৰৰ কেৰাহী ল'ব মোৰ ওচৰত লোহাৰৰ কেৰাহী নাই লোহাৰৰ কেৰাহীত হেনা মিলালে কালাৰটো বেছি ভাল আহে এয়া মই হেনাখিনি দি দিলো এতিয়া ইয়াত মই দিম মিঠাতেল দিলে চুলিখিনি ধুনিয়া ময়শ্চাৰ হৈ থাকে এয়া চাও 1 চামুচ আৰু অকমান দি দিম বেছি নিদিব বাস হৈ যাব
এতিয়া মই ইয়াত দিবৰ কাৰণে মই যিখিনি বস্তু গুটাই থৈছিল আপোনালোককটো কৈছিল এই নিমপাত চিমপাতখিনি মই গুটেখিনি ইয়াত এনেকৈ কৰি এৰুৱাই লম আৰু মিক্সিত দি এটা পেষ্ট বনাই লম কাৰণ নিমপাত নৰসিংহ এই সকলোবিলাক চুলিৰ কাৰণে অতি ভাল গতিকে এয়া মই দি দিলোঁ আপোনালোকে কেতিয়াবা নৰসিংহ পাতটো পেন এটাত গৰম কৰি অলপ সময় উতলাই তাক ঠাণ্ডা কৰি চুলিত সানিব পাৰে কাৰণ নৰসিংহ চুলিৰ কাৰণে খুবেই ভাল এয়া দি দিলোঁ মই জবা পাত বাছ এতিয়া মই এইখিনি এটা পেষ্ট বনাই ল'ম আৰু ইয়াত দিম অলপমান পানী বাছ হৈ যাব এইখিনি মই বনাই ল'লোঁ দেখিছেনে এতিয়া মই এইখিনি দি দিম ইয়াত এতিয়া মই এইখিনি ভালদৰে মিলাই ল'ম আৰু মই আপোনালোকক দেখাইছিলোঁ নহয় চাহপাতৰ পানীখিনি যেতিয়া ঠাণ্ডা হৈ যাব তাৰপিছত ইয়াত মিলাই মই পানীখিনি দি গোটেই ৰাতিটো তিয়াই থ'ম এয়া এতিয়া এনেকৈ ৰাখি দিম আৰু এল'ভেৰা জেলটো মই পিছত ব্যৱহাৰ কৰিম এয়া মোৰ চাহপাতৰ পানীখিনি ঠাণ্ডা হৈ গৈছে এতিয়া মই এইখিনি ইয়াত অলপ অলপকৈ মিলাই দিম সম্পূৰ্ণ ঠাণ্ডা হৈ গ'ল মই অলপ ডাঠকৈ ৰাখিম কাৰণ কি ৰাতিপুৱা যেতিয়া সানিম মানে সানিবলৈ যোৱাৰ আগে আগে মই ইয়াত কিবা কিবি আৰু দিম মানে দেখাইছিলোঁ আপোনালোকক এল'ভেৰা মই আনি থৈছোঁ এল'ভেৰা ৰাতিপুৱা দিম এতিয়া দি নথওঁ আৰু অলপ ইয়াত মিলাম পিঁয়াজৰ ৰস এতিয়া মই এইখিনি এনেকৈ কৰিয়ে ঢাকি পেলাই গোটেই ৰাতিটো ৰাখি দিম এয়া মই এটা পলিথিন লগাই ল'লোঁ কাৰণ মোৰ ওচৰত চাৰ্ভ কেপ নাছিলে গতিকে মই পলিথিনটোৱে লগাই ল'লোঁ আৰু এইদৰে মই এতিয়া 2 ঘণ্টা ৰাখি দিম মোৰ হাতটো চাওকচোন হেনা কৰা হৈ গ'ল এতিয়া ভাবিছোঁ অলপ কাম কৰি লওঁ কাৰণ আজি দেওবাৰ যিহেতু বহুত কাম থাকে ঘৰৰ কাম থাকে এতিয়া মই মেচিনত কাপোৰ দিওঁ ঘৰটো বহুত লেতেৰা হৈ থকা নাই বাৰু কাৰণ ইহঁত নাই যে গতিকে মই অলপ অলপকৈ চাফা কৰি লওঁ হেল্ল' এভৰিৱান গা পা ধুই মোৰ হৈ গ'ল এয়া হেনা মূৰ ধুলোঁ খুব বঢ়িয়া লাগিছে চুলিখিনি চুই এয়া দেখিবলৈ পাইছে আপোনালোকে খুব মজা লাগিছে আৰু এতিয়া মই আপোনালোকক কৈছিলোঁ না আমি মামা ঘৰত যাম বুলি তাৰ আগতে মোৰ অকণমান কাম আছে কাৰণ ৰাতি যেহেতু দেৱালী পৰহিলে আজি 14 গছ চাকি দিব লাগিব তাৰ কাৰণে ইয়া মই চাকি গোটাই থৈছোঁ 1 মিনিট ৰ'ব মই বেক কেমেৰা কৰি দেখাই আছোঁ এয়া দেখিছেনে এয়া চাকি এতিয়া মই চাকিখিনি ঠিক কৰি থৈ যাম তেতিয়া সন্ধিয়া তেল দি লগে লগে জ্বলাই দিব পাৰিম এয়া হৈ গ'ল মোৰ চাকি যতনাই 14 গছ চাকি যতনাই থৈছোঁ আৰু সন্ধিয়া সময়ত লগাই দিম
হেল্ল' এভৰিৱান সন্ধিয়া চাকি টাকি দিয়া মোৰ হৈ গ'ল আৰু ধনতেৰাছৰ দিনা মই কৈছিলোঁ নহয় মই কিবা কিনিলে জনাম বুলি বিশেষ একো কিনা নাই ডাঙৰ বস্তু একো কিনা নাই এডাল ঝাৰু লৈছোঁ মাত্ৰ মানুহে কৈছে যে ঝাৰু কিনা খুবেই ভাল গতিকে মই এডাল ঝাৰু কিনি আনিছোঁ আৰু আজি যে লগাইছিলোঁ হেনা দেখিছেনে চুলিখিনি কি মজা লাগি আছে চাওক বিশ্বাস কৰিব মই এতিয়ালৈকে ফণিও লগোৱা নাই দেখিছেনে এই তেনেকেই আছোঁ চাওক কিমান ধুনীয়া হৈ আছে পিছল পিছল হৈ আছে গতিকে মই যেনেকৈ হেনা লগাইছোঁ এবাৰ ট্ৰাই কৰি চাবচোন আৰু আপোনালোকে তাত হেনাত দৈ দিব পাৰিব ডিম দিব পাৰিব চবেই জানে আৰু কেনেকৈ কৰিব লাগে তথাপি মই কেনেকৈনো কৰোঁ আপোনালোকক দেখুৱালোঁ ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ আহোঁ বাই বাই